এখন অৰণ্যত এহাল কপৌ চৰায়ে বাহ সাজিছিল। বাঁহত সিহঁতৰ দুটা সৰু সৰু পোৱালীও আছিল। এদিনাখন পোৱালীৰ বাবে আহাৰ সংগ্ৰহ কৰিবলৈ কপৌ চৰাইটি বহুত দূৰলৈ গ'ল। চৰাইটিয়ে হঠাৎ নিজৰাৰ পানীত মৌ-মাখি এটি পৰি ককবকাই থকা দেখিলে। এবাৰ মৌ-মাখিটো পানীত তল যায় আকৌ ওপৰলৈ উঠে। কপৌ চৰাইটিয়ে মৌ-মাখিৰ জীৱন বিপদাপন্ন দেখি উদ্ধাৰৰ উপায় চিন্তা কৰিলে। কপৌ চৰাইটিয়ে এটা গছৰ পাত ঠোঁটেৰে ছিঙি মৌ-মাখিটোৰ আগত পৰাকৈ পানীত পেলাই দিলে। ওপঙি থকা পাতটোৰ ওপৰত মৌ-মাখিটো বহিল। বহুত বেলি পাতটোৰ ওপৰত বহি ওপঙি ফুৰাৰ পিছত মৌ-মাখিটোৰ অৱশ দূৰ হ'ল আৰু কপৌ চৰাইটোৰ কাষ পালেগৈ। মৌ-মাখিটোৱে তাৰ জীৱন ৰক্ষা কৰাৰ বাবে কপৌ চৰাইটিক ধন্যবাদ দি ক'লে, বন্ধু, তুমি আজি মোক নিশ্চিত মৰণৰ পৰা ৰক্ষা কৰিলা। কেতিয়াবা তোমাৰো কোনো বিপদ হ'লে মোৰ ক্ষুদ্ৰ শক্তিৰে তোমাক যেনে তেনে ৰক্ষা কৰিম। প্ৰতিশ্ৰুতি দি মৌ-মাখি নিজ বাহলৈ উৰি গ'ল। মাজে মাজে বনত দুয়োৰো কেতিয়াবা দেখা দেখি হয়। দুয়ো নিজৰ নিজৰ সুখ দুখৰ বা বতৰা লয়। পোৱালীৰ বাবে আহাৰৰ গোটোৱাত ব্যস্ত বুলি কপৌ চৰাইটিয়ে মৌ-মাখিক কয়। এদিন মৌ-মাখিয়ে কপৌ পৰিয়ালক মৌ বাহলৈ মৌ খাবলৈ নিমন্ত্ৰণ জনালে। মৌ-ৰাণীৰ সন্মতি ক্ৰমে মৌবোৰ দূৰলৈ আঁতৰি গ'ল। কপৌ পৰিয়ালে আনন্দমনে মৌ খাই মৌ-মাখিক ধন্যবাদ জনালে। তাৰ পিছত দিন গৈ আছে। এদিন এজন চিকাৰীয়ে চিকাৰ বিচাৰি বনত ভ্ৰমি ফুৰা মৌ-মাখিটিয়ে দেখিবলৈ পালে। সি দূৰৈৰ পৰা চিকাৰীক দেখি কপৌ চৰাইৰ বিপদৰ আশংকা কৰি চিকাৰীৰ ওচৰত চাপিলগৈ। চিকাৰীয়ে ধনু-কাঁড়ৰে কপৌ চৰাই মাৰিবলৈ সাজু হোৱা দেখি মৌ-মাখিয়ে ইংগিতেৰে গোটেইজাক মৌ-মাখিক চিকাৰীক আক্ৰমণ কৰিবলৈ আদেশ দিলে। মৌ-মাখিয়ে চিকাৰীক চৌদিশৰ পৰা আগুৰি ধৰিলে। মৌ-মাখিৰ কামোৰত তত নাপাই চিকাৰী পলাবলৈ বাধ্য হ'ল। চিকাৰীৰ পলায়নত কপৌ চৰাইৰ জীৱন ৰক্ষা পৰিল। তেতিয়াৰ পৰা কপৌ চৰাই আৰু মৌ-মাখিৰ বন্ধুত্ব প্ৰগাঢ় হ'ল। এই কাহিনীটোৱে এইটোৱে বুজায় যে বিপদৰ বন্ধুহে পৰম বন্ধু।